আহিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ এতিয়া এটা সুখবৰ আহিছে এই সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 43.71 লাখ লোকৰ একাউণ্টত হিমন্ত চৰকাৰৰ ধন 242 কোটি টকা প্ৰদান কৰা হল হিতাধিকাৰীৰ বেংক একাউণ্টত হয় অৰুণোদয় শহীদ কুশল কোঁৱৰ বিধৱা পেঞ্চন ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ধন প্ৰদান কৰিলে এতিয়া চৰকাৰে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধনো প্ৰদান কৰিলে চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে প্ৰদান কৰিলে সমুদায় ৰাখি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 43.71 লাখ লোকৰ একাউণ্টত এতিয়া হিমন্ত চৰকাৰৰ ধন এতিয়ালৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এনআৰচিৰ সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰ কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত সমগ্ৰ দেশৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই বুলি উল্লেখ কৰে লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এনেদৰে জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৱশ্যে এই ক্ষেত্ৰত 1955 চনৰ নাগৰিকত্ব আইনৰ অধীনত ৰাষ্ট্ৰীয় জনপঞ্জী উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও ৰায়ে স্পষ্ট কৰি দিয়ে উল্লেখযোগ্য যে সমগ্ৰ দেশৰ ভিতৰত একমাত্ৰ অসমতহে এতিয়ালৈ এনআৰচিৰ উন্নীতকৰণ কৰা হৈছে অসমত চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহুবাৰ ৰাজহুৱাভাৱে সমগ্ৰ দেশৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰিছিল চাহৰ এই মন্তব্যৰ পাছত বহুবাৰ লোকসভা আৰু ৰাজ্যসভা উভয় সদনত এনআৰচিক লৈ তীব্ৰ বাক বিতণ্ডা চলিছিল মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে এনআৰচিৰ সম্পৰ্কীয় আন এটা প্ৰশ্নৰ উত্তৰত এনআৰচিত নাম অন্তৰ্ভুক্তি সন্দৰ্ভত যিসকল লোকে আপত্তি দৰ্শাই সন্তুষ্টিজনক সমাধান নাপালে সেইসকল লোকে নিজৰ ওজৰ আপত্তি সম্পৰ্কীয় আদেশ প্ৰাপ্তিৰ বাবে 120 দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ'ব পাৰিব এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ বাবে এতিয়াও নাম অন্তৰ্ভুক্তিৰ বাবে আইনী প্ৰক্ৰিয়া শেষ হোৱা নাই বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ উত্তৰত জনায় 14 আগষ্টৰ পৰা অসমৰ 5খন জিলাত 36 ঘণ্টীয়া বন্ধৰ আহ্বান নিষিদ্ধ বিদ্ৰোহী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মিয়ে পৃথক ৰাষ্ট্ৰ হিৰাম বাৰাজী ৰাজ্যৰ দাবীত অহা 14 আগষ্টৰ পৰা অসমৰ 5খন জিলাত 36 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে 2019 চনৰ আৰম্ভণিতে ডিএনএলএ গঠন হৈছিল সংগঠনটোৱে সাৰ্বভৌম আৰু স্বাধীন ডিমাছা ৰাষ্ট্ৰৰ মুক্তিৰ বাবে যুঁজ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল পুৱা 5 বজাৰ পৰা বন্ধৰ আহ্বান জনোৱা জিলাকেইখন হৈছে কাৰ্বি আলং ডিমা হাছাও কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জানিব পৰা মতে এই সংগঠনটোৰ সদস্যসকলক নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ডৰ ইছাক মুইভা গোটে প্ৰশিক্ষণ প্ৰদান কৰিছে উল্লেখ্য যে চলিত বৰ্ষৰ মে মাহত অসম নাগালেণ্ড সীমান্তত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ডিএনএলএৰ 6 জন সদস্য নিহত হৈছিল আপোনাৰো সপোন আছে নেকি মংগল গ্ৰহত যোৱা তেন্তে এতিয়া এই সপোন আপোনাৰ বাস্তৱত ৰূপায়ণ কৰিব পাৰিব কিয়নো এবছৰৰ বাবে এতিয়া মংগল গ্ৰহৰ পৰিৱেশত কটোৱাৰ সুযোগ দিছে নাছাই 4 গৰাকী মানুহ লাগে এতিয়া নাছাই এনে 3টা অভিযানৰ পৰিকল্পনা কৰিছে যাৰ প্ৰথমটো 2022 চনত আৰম্ভ হ'ব এবছৰ ধৰি মংগল গ্ৰহত বাস কৰাৰ বাবে এতিয়া এক সুন্দৰ সুযোগ দিছে নাছাই 4 গৰাকী লোকৰ বাবে নাছাই একেলৈ আবেদন কৰাৰ বাবে আহ্বান জনাইছে নাছাই যে মংগল গ্ৰহত থকাৰ বাবে আবেদন কৰিছে সেয়া মংগলৰ বাবে বাতাবৰণত তৈয়াৰ কৰা এক অনুশীলন ক্ষেত্ৰ টেক্সাছৰ জনছন স্পেচ চেণ্টাৰত মাৰ্চ ডিউন আলফা নামৰ এই ক্ষেত্ৰত এবছৰৰ বাবে থাকিব লাগিব অনুশীলনত সফল হ'লে মংগল গ্ৰহত ভৰি থ'ব পাৰিব এই লোকসকলে ইয়াৰ বাবে নাছাই 4 জন ক্ৰু সদস্য বিচাৰি আছে জনছন স্পেচ চেণ্টাৰত অৱস্থিত মাৰ্চ ডিউন আলফা নামৰ এক 3D মূৰ্তিত 1700 বৰ্গ ফুটৰ মডিউলত এবছৰ সম্পূৰ্ণ মংগল গ্ৰহত থকাৰ দৰেই জীয়াই থাকিব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই স্বেচ্ছাসেৱকসকলক মংগল গ্ৰহত মহাকাশচাৰী প্ৰেৰণ কৰাৰ আগতে প্ৰস্তুতিৰ অংশ হিচাপে এই সুযোগ আগবঢ়াইছে নাছাৰ মুখ্য বিজ্ঞানী গ্ৰেছ ডগলাছে যোৱাকালি স্কাই নিউজৰ আগত কোৱা অনুসৰি নাছাই মংগল গ্ৰহৰ প্ৰকৃত ছবিখন বুজিব বিচাৰিছে
তালৈ গৈ মানুহে কেনেদৰে কাম কৰিব, কেনে সুবিধা হ'ব আদি পৰীক্ষা কৰিব বিচাৰিছে। আবেদনকাৰী বিজ্ঞান, অভিযান্ত্ৰিক বা গণিতত স্নাতকোত্তৰ ডিগ্ৰী থকাৰ লগতে উৰণৰ অভিজ্ঞতাও থাকিব লাগিব। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক বা স্থায়ী বাসিন্দা হোৱাৰ লগতে বয়স 30ৰ পৰা 55 বছৰ নিৰ্ধাৰণ কৰা হৈছে। নাছাই এনে 3টা অভিযানৰ পৰিকল্পনা কৰিছে, যাৰ প্ৰথমটো 2022 চনত আৰম্ভ হ'ব। অৱশ্যে নাছাৰ এই অভিযানত অংশগ্ৰহণ কৰাৰ সুযোগ পালে কিমান টকা পৰিশোধ কৰা হ'ব সেয়া জনা নাযায়। সদনত মুখ্যমন্ত্ৰী আৰু অখিল গগৈ তৰ্কাতৰ্কি। অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে, আপুনি একমাত্ৰ ভাল মানুহ, একমাত্ৰ মহাত্মা গান্ধী। বিধানসভাৰ ভিতৰত আজি বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাস্তা নিৰ্মাণক লৈ কথাৰ কটাকটি হয়। আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হয়। সদনত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় যে আপুনিতো ক'বই নোৱাৰে, আপোনাৰ বহু গণ্ডগোল আছে। লগে লগে বিধায়ক অখিল গগৈক উভতি ধৰে বিজেপিৰ সদস্যসকলে। কোনে কাক উদ্দেশ্যি কি ক'লে জানো আহক। অখিল গগৈয়ে কয়, বিকল্প ৰাস্তা লাগে। মুখ্যমন্ত্ৰীয়ে কয়, আপুনি মোৰ আসনত বহিলে ক'ব পাৰিব। অখিল গগৈয়ে কয়, আপুনিতো ক'বই নোৱাৰে, আপোনাৰ বহু গণ্ডগোল আছে। মুখ্যমন্ত্ৰীয়ে কয়, GMCHৰ চিকিৎসক নাৰ্ছৰ সন্মুখত কথা পাতিম। মুখ্যমন্ত্ৰীয়ে কয়, বিধানসভাৰ বাহিৰত সন্মানীয় কোনো বিধায়কে টকা লোৱা বুলি কৈছে যেতিয়া তদন্ত হ'ব লাগে। অখিলে কয়, তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কয়, অহংকাৰ হ'লেই বিপদ, আমি অহংকাৰৰ পৰা ৰক্ষা পৰিব লাগে। যোৱা 5 বছৰত প্ৰতিটো সমষ্টিতে ৰাস্তাৰ কাম হৈছে। মুখ্যমন্ত্ৰীয়ে কয়, আপুনি একমাত্ৰ ভাল মানুহ, একমাত্ৰ মহাত্মা গান্ধী। আপুনি পশ্চিম বংগৰহে ভাল দেখে। ঢলা শদিয়াৰ দলং কোনোবাই কোৱাৰ দৰে 2% কমিশ্যন লোৱা সকলেই কিন্তু কৰিছিল। অখিলে কয়, কমিশ্যন লৈ আছে এতিয়াও। আপোনাৰ এটাতকৈ অধিক বেংক একাউণ্ট আছে নেকি? জানক কি কি অসুবিধা হ'ব আপোনাৰ। যদি আপুনি একাধিক বেংকত আপোনাৰ একাউণ্ট খুলিছে, তেন্তে এই বাতৰিটো আপোনাৰ বাবে অতিকৈ ব্যৱহাৰযোগ্য। কিয়নো আজি আমি আপোনাক কৈছোঁ যে যদি আপোনাৰ এটাতকৈ অধিক বেংক একাউণ্ট আছে, তেন্তে আপুনি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে। একাধিক বেংক একাউণ্ট থাকিলে আপোনাৰ বিত্তীয় প্ৰবঞ্চনাৰ চিকাৰ হোৱাৰ আশংকা বৃদ্ধি হয়। দৰাচলতে একাউণ্ট যিমানেই বেছি হয়, বিপদ আশংকা সিমানেই বেছি হয়। একে সময়তে আপোনাৰ ধনো বিভিন্ন একাউণ্টত নিম্নতম বেলেঞ্চ বজাই ৰখাৰ অন্বেষণত আবদ্ধ হৈ আছে। ITR ফাইলত অসুবিধা। যেতিয়া আপোনাৰ বহুতো বেংকত একাউণ্ট থাকে, তেতিয়া আপুনি আয়কৰ ৰিটাৰ্ণ দাখিল কৰোঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। দৰাচলতে আপুনি আপোনাৰ প্ৰতিটো বেংক একাউণ্টৰ বিষয়ে তথ্য প্ৰদান কৰিব লাগিব। কৰ বিশেষজ্ঞসকলে কৈছে যে যদি আপোনাৰ বেংক একাউণ্ট থাকে, তেন্তে ৰিটাৰ্ণ দাখিল কৰাটো বহুত সহজ হৈ পৰে। আনহাতে প্ৰতিটো একাউণ্টৰ বাবে বিভিন্ন তত্বাৱধানত মাচুল পৰিশোধ কৰিলে আপোনাৰ আৰ্থিক ব্যয় হ'ব। আনহাতে যদি আপুনি নিম্নতম বেলেঞ্চ বজাই নাৰাখে, তেন্তে আপোনাৰ ওপৰত জৰিমনা আৰোপ কৰা হয়। যদি আপুনি নিম্নতম বেলেঞ্চ বজাই নাৰাখে, তেন্তে আপুনি বাৰে বাৰে জৰিমনা পূৰণ কৰিলে আপোনাৰ চিবিল স্ক'ৰ ক্ষতিগ্ৰস্ত হয়। অধিক বেংক একাউণ্টৰ ফলত আপুনি আৰু কি লোকচান ভুগিব পাৰে জানো আহক। নিষ্ক্ৰিয় একাউণ্টত প্ৰবঞ্চনাৰ আশংকা বৃদ্ধি হয়। যদি সঞ্চয় বা চলিত একাউণ্ট এটাৰ এবছৰৰ বাবে লেনদেন নহয়, ই নিষ্ক্ৰিয় হৈ পৰে। যদি লেনদেনটো 2 বছৰৰ বাবে কৰা হয়, ইয়াক ডৰমেণ্ট একাউণ্টলৈ ৰূপান্তৰ কৰা হয়। এনে বেংক একাউণ্টৰ সৈতে প্ৰবঞ্চনাৰ আশংকা বৃদ্ধি পায়। বেংকাৰসকলে কৈছে যে এনে একাউণ্টৰ সৈতে আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰবঞ্চনাৰ অভাৱ সৰ্বাধিক। সেয়েহে তেওঁলোকৰ বিৱৰণবোৰ পৃথক লেজাৰত ৰখা হয়। ৰিটাৰ্ণো বহন কৰিব পাৰে। আৰু নিষ্ক্ৰিয় একাউণ্ট ব্যৱহাৰ নকৰিলে প্ৰত্যক্ষ বিত্তীয় লোকচানো হ'ব পাৰে। ধৰি লওক আপোনাৰ 4টা বেংক একাউণ্ট আছে, যাৰ নিম্নতম বেলেঞ্চ হৈছে 10,000 টকা। আপুনি 4% হাৰত বাৰ্ষিক সুত লাভ কৰে। সেই অনুসৰি আপুনি প্ৰায় 1600 টকাৰ সুত পাব। এতিয়া যদি আপুনি সকলো একাউণ্ট বন্ধ কৰে আৰু মিউচুৱেল ফাণ্ডত একে পৰিমাণৰ বিনিয়োগ কৰে, তেন্তে আপুনি ইয়াত কমেও 10% ৰিটাৰ্ণ পাব পাৰে। আৰক্ষীৰ প্ৰহাৰত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। নিশা গোলাঘাট অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে মঙলবাৰে দিনৰ ভাগত গোলাঘাটৰ কমাৰ গাঁৱৰ অৰবিন্দ শইকীয়া নামৰ এগৰাকী ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। নিশা চিকিৎসালয়খনতে ৰোগীগৰাকীয়ে নিজ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাত কৰ্তব্যৰত আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত অৰবিন্দ শইকীয়া নামৰ ৰোগীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰাৰ ফলতে অৰবিন্দ শইকীয়া নামৰ ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। মৃত অৰবিন্দ শইকীয়াৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি ৰোগীগৰাকীৰ দেহত প্ৰহাৰ কৰাৰো চিন স্পষ্ট হৈ আছে। ইপিনে চিকিৎসালয়খনত ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰক্ষী আৰু CRPF বাহিনী মোতায়েন কৰা হয়। আৰক্ষীয়ে এতিয়ালৈ সমগ্ৰ ঘটনা সম্পৰ্কত মতামত প্ৰকাশৰ পৰা বিৰত আছে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতে সঁচাকৈয়ে আৰক্ষীৰ প্ৰহাৰৰ ফলত নে অন্য কাৰণত অৰবিন্দ শইকীয়াৰ মৃত্যু হৈছিল সেই কথা স্পষ্ট ৰূপত জানিব পৰা যাব।